নমস্কাৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থী সকলৰ বাবে দিবলৈ লৈছো এটা ভাল খবৰ পৰীক্ষা সমাপ্ত হোৱাৰ লগে লগে ইতিমধ্যে বিভিন্ন ওয়েবসাইটত প্ৰকাশ পাইছে কেতিয়া ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল মৰমৰ শিক্ষাৰ্থীসকল আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম পৰীক্ষাৰ ফলাফল সম্বন্ধে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ অতি মনোযোগেৰে চাই থাকিবা আৰু চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো শেয়াৰ কৰি দিবা মৰমৰ শিক্ষাৰ্থীসকল তোমালোকে আমাৰ মোবাইল স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছা ইয়াতে কোৱা হৈছে যে The Assam HSLC High School Leaving Certificate results for 2025 are expected to be released in April 2025. You can check the results on the official website or via SMS. You will need your roll number to check the results. তো মৰমৰ শিক্ষাৰ্থীসকল তোমালোকৰ ইতিমধ্যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা তোমালোকৰ ইতিমধ্যে সমাপ্ত হৈছে আৰু সমাপ্ত হোৱাৰ লগে লগে বিভিন্ন ওয়েবসাইটত ইতিমধ্যে প্ৰকাশ পাইছে যে 2025 বৰ্ষৰ এপ্ৰিল মাহত তোমালোকৰ ফলাফল মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব পাৰে এটো এটা ওয়েবসাইটত প্ৰকাশ পাইছে আৰু এইবাৰ যেহেতু তোমালোকৰ পৰীক্ষা আন বছৰতকৈ বহুত কঠিন হৈছে বা এই ক্ষেত্ৰত শিক্ষা বিভাগৰ তোমালোকৰ বিশেষকৈ সোশ্যাল সায়েন্সৰ যিখন কোৱেশ্চন পেপাৰ সেইখনক লৈ তোমালোকৰ শিক্ষা বিভাগৰ ইতিমধ্যে অৱগত হৈছে যে আন বছৰতকৈ এবাৰ সোশ্যাল সায়েন্সৰ পেপাৰখন অলপ ভিন্ন হৈছে বা অলপ কঠিন হৈছে এই ক্ষেত্ৰত তোমালোকে চিন্তা কৰিবলগীয়া একো বিষয় নাই কাৰণ তোমালোকক এক্সট্ৰা মাৰ্ক নাইবা গ্ৰেস মাৰ্ক দিয়া হ'ব লগতে তোমালোকৰ বাকি চাৰিটা বিষয়ত তোমালোকক গ্ৰেস মাৰ্ক দিয়া হ'ব ইয়াৰ আগতে আমি ভিডিও দিছিলো যে কোন কেইটা বিষয়ত তোমালোকক গ্ৰেস মাৰ্ক দিয়া হ'ব আৰু কোন কেইটা দিয়া নহয় ইয়াৰ আগতে আমি এটা ভিডিও দিছিলো যত আমি আলোচনা কৰিছিলো যে তোমালোকৰ ইলেক্টিভ সাবজেক্টৰ লগতে তোমালোকৰ যেটো মাতৃভাষা আছে অসমীয়া বিষয়ৰ পৰীক্ষা ইয়াতে কোনো ধৰণৰ তোমালোকক গ্ৰেস মাৰ্ক দিয়া নহয় দুটা সাবজেক্টত দিয়া নহয় বাকি চাৰিটা বিষয়ত তোমালোকক গ্ৰেস মাৰ্ক দিয়া হয় সমাজ বিজ্ঞান ইংৰাজী আৰু তোমালোকৰ গণিত বিষয়ক তোমালোকক 4 মাৰ্ক কৈ তোমালোকক গ্ৰেস মাৰ্ক দিয়া হ'ব আৰু দি আহিছে এটো নিয়ম আগৰ পৰাই আছে গতিকে চিন্তা কৰিবলগীয়া একো নাই লগতে তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষাক লৈ যেহেতু বহু তৰ্ক বিতৰ্ক হৈছিল যে বহুতে কঠিন হৈছে বা এটা তোমালোকৰ 57 নম্বৰ যেটো কোৱেশ্চন দিয়া আছিল হেতুক লৈও বিতৰ্ক হৈছিল গতিকে তোমালোকে সেই 57 নম্বৰ কোৱেশ্চনটো কোনে কি লিখিছা আমাক কমেন্ট যোগে জনাবা কি লিখিছা বা তোমালোকৰ সেই সন্দৰ্ভত সেই প্ৰশ্নত যেটো কোৱা হৈছিল সেই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে কি বুজিলা কি লিখিলা তোমালোকে আমাক কমেন্ট যোগে জনাবা লগতে শিক্ষামন্ত্ৰীয়ে যেহেতু কৈছে যে আগতকৈ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ভ্যালু কম থাকিব বা ভ্যালু ইমান দিয়া হোৱা নাই কাৰণ তোমালোকৰ এমসিকিউ আহি গল আৰু তোমালোকৰ দুটা পৰীক্ষা এমসিকিউ এটা আৰু লিখিত পৰীক্ষা এটা এনেকুৱা সিস্টেমৰ পৰীক্ষা তোমালোকৰ ইতিমধ্যে হৈ গল গতিকে আগৰ মেট্ৰিক পৰীক্ষাৰ যেনেকুৱা ভ্যালু আছিল বৰ্তমানৰ মেট্ৰিক পৰীক্ষাৰ তেনেকুৱা কোনো ভ্যালু নাই তেনেহলে তোমালোকে ইমান ভয় খাবলগীয়া একো নাই যে মই ফেল কৰিম বা মই এটো বিষয়ত লেটাৰ নাপাম এটো হেতু তোমালোকে ভয় কৰিবলগীয়া বিষয় একো নাই গতিকে তোমালোকৰ এপ্ৰিল মাহত 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব বুলি ইতিমধ্যে বিভিন্ন ওয়েবসাইটত প্ৰকাশ পাইছে তোমালোকে ইয়াতে চাব পাৰিছা এপ্ৰিল মাহৰ কথা কোৱা হৈছে হয়তো এপ্ৰিল নহলে তোমালোকৰ মে মাহতো ঘোষণা হ'ব পাৰে কিন্তু এপ্ৰিল নহলে মে এই দুটা মাহৰ এটা মাহত শিওৰ তোমালোকে নিজ ফলাফল সমূহ তোমালোকে লাভ কৰিবা ধন্যবাদ